বন্ধুসকল এইখিনি ভোট জলকীয়া মই নিজে ৰোৱা আছিল। মই কেনেদৰে আৰু কি পদ্ধতিত জলকীয়াখিনি ৰুইছিলোঁ সেই বিষয়টো আজি আপোনালোকৰ লগত আলোচনা কৰিম। যদি আপোনালোকৰ মাজৰ কোনোবা ভোট জলকীয়া কৰিব বিচাৰে ভিডিঅ'টো নিশ্চয় হেল্পফুল হ'ব। জলকীয়াৰ পুলিখিনি মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ। একোটা পুলিত 10 টকাকৈ লৈছিল। আৰু এটা কথা, ভোট জলকীয়াৰ গছৰ ওপৰত ডিৰেক্ট ৰ'দ আৰু বৰষুণ পৰিব নালাগে। যদি ডিৰেক্ট ৰ'দ আৰু বৰষুণ পৰে জলকীয়া গছ সোনকালে মৰি যায়। ৰ'দ আৰু বৰষুণ সদায় স্লাইটলিহে পৰিব লাগে। আমি যদি এনেদৰে গ্ৰীণ নেট জলকীয়া গছৰ ওপৰত দিব পৰা যায় যথেষ্ট ভাল হয়। মই জলকীয়াখিনি ৰোওঁতে পেলাই দিয়া পুৰাণ কাঠফুলাৰ টোপোলা আৰু গোবৰ এই দুটাৰ সংমিশ্ৰণতে ৰুইছিলোঁ। কাঠফুলাৰ টোপোলা আৰু গোবৰ যেতিয়া পচি মাটি হৈছিল সেই মাটিত ৰোৱা হৈছিল। যিহেতু মই কাঠফুলাৰ খেতি কৰোঁ, কাঠফুলাৰ লগত মই জড়িত। এটা কাঠফুলাৰ টোপোলা 4-3 মাহ বা 4 মাহলৈকে ৰাখিব পাৰোঁ। তাৰ পিছত টোপোলাবিলাক পেলাই দিয়া যায়। এই পেলাই দিয়া কাঠফুলাৰ টোপোলাবিলাক বহুতো ভাল সাৰ হয়। আমি যিকোনো খেতিতে ধান হওক বা আঞ্জা শাক পাচলি হওক সকলোতে দিব পাৰোঁ, বহুতো ভাল হয়। এতিয়া কথাটো হ'ল এই টোপোলাবিলাক পেলাই দিয়াৰ লগে লগে খেতিত দিব নালাগে। যদি বাৰিষাৰ আগে আগে পেলাই দিয়া যায় তেতিয়া ভাল হয়। বাৰিষা যেতিয়া বৰষুণৰ পানী লাগি লাগি টোপোলাবিলাক পচি যাব তেতিয়া বেছি ভাল হয়। আমি টোপোলাবিলাক পেলাই দিয়াৰ ওপৰত যদি গোবৰ পেলাই দিব পাৰোঁ আৰু বেছি ভাল হয়। এনেকৈ বাৰিষাৰ দিনকেইটা যোৱাৰ পিছত খৰালি মাহত এইবিলাক শুকান হয়, মাটিৰ লগত গোবৰ আৰু কাঠফুলাৰ টোপোলা মিহলি হয় ধুনীয়া সাৰৰ মাটি হয়। আৰু এই মাটিকে যিকোনো খেতিত দিলে খেতি বা শাক পাচলি বহুতো ভাল হয়। আৰু এনেদৰে ভোট জলকীয়া ৰোওঁতে মই এই মাটিকে বস্তাত ভৰাই জলকীয়াৰ পুলিখিনি ৰুইছিলোঁ। পুলি যথেষ্ট ভাল হৈছিল, যথেষ্ট ফল দিছিল। জলকীয়াখিনি এতিয়া নাই বাৰু। গছকেইডাল বৰষুণৰ পানীত মৰিল আৰু গছকেইডাল বুঢ়াও হৈ গৈছিল। আৰু যেতিয়া এনেদৰে জলকীয়া গছত লাগিব, পুৰঠ হৈ পকিলে বস্তাত মাটি দিব লাগে। সাৰৰ মাটি নহয়, সাৰ নোহোৱা মাটি গছৰ গুৰিত জাপি দিব লাগে। কিন্তু মাটিখিনি দিয়াৰ আগতে এটা কাম কৰিব পাৰে। কেতিয়াবা কি হয়, যদি উই পোকে ধৰে গছডাল মৰি যায়। সেয়েহে গছৰ গুৰিত অলপ অলপকৈ মাটিখিনি খুন্দি লৈ পুৰাতন ঔষধ অলপ পানী মিহলি কৰি গুৰিত দিব লাগে। তেতিয়া উই পোক মৰি যায় আৰু তাৰ ওপৰতহে মাটিখিনি জাপি দিব লাগে। তেতিয়া গছডাল ভালেই থাকে। বন্ধুসকল, শেষত আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকক হেল্পফুল হ'ব। বন্ধুসকল, ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বিদায় বন্ধুসকল, জয় আই অসম।